এখন মোৰ কবিতাপুথি শুনাৰো ভাল পোৱা ছোৱালীজনী আৰু এইখন মানে এতিয়া মই অডিঅ' আৰু ভিডিঅ' উলিয়াইছোঁ আই লৈছোঁ ফিল্মত আপোনালোকে চাব। মই আহিছোঁ আজি ডিব্ৰুগড় মিলনজ্যোতি ক্লাবলৈ। ক্লাবত সেইকাৰণে আহিছোঁ আপোনালোকক দেখাই আছোঁ। আমাৰ বাইদেউ এফালে চাই দিয়ক এবাৰ, ধুনীয়া লাগিছে। এইটো হৈ গ'ল মিলনজ্যোতি ক্লাব ডিব্ৰুগড়ৰ। ইয়াতে হ'ব আমাৰ আজি অনুষ্ঠানটো। আহি পালোহি আৰু এখেতক দেখিছেনে? এখেতক চিনি পাইছেনে আপোনালোকে? এখেত হৈছে নাট্য পৰিচালক, যাৰ কাৰণে মই কেমেৰাৰ সন্মুখত থিয় হ'বলৈ সুবিধা পাইছিলোঁ। ধন্যবাদ ছাৰ। ভালে ভালে, আপোনাক কেনেকুৱা? ভাল ন? বহুত দিনৰ মূৰত লগ পাইছোঁ বলোৰাম কাটি। এয়া মোৰ বান্ধৱী বাসন্তী, একেলগতে আমি নাটক কৰোঁ। এয়া হৈছে আমাৰ শ্যামলী বুঢ়াগোহাঁই বাইদেউ, যাৰ কাৰণে আজি প্ৰগ্ৰেমটো আয়োজন কৰা হৈছে। তেওঁ এজনী লেখিকা। ৰেকৰ্ডিঙত থকা তেওঁ নাটক পৰিচালক শ্ৰদ্ধাৰ মনোজ কুমাৰ দাসক আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে মই সন্মানীয় মনোজা ছাৰক গামোচা এখন পিন্ধাবলৈ সুবিধাকণো পালোঁ। শ্যামলী বাইদেউক লগ পাবলৈ প্ৰায় 3 বছৰমানেই হ'ল। বহুত ভাল লাগে, বৰ অমায়িক মানুহজন। কষ্ট কৰি আমাক উপহাৰ দিছে, গতিকে তেওঁক আমি অভিনন্দন জনাইছোঁ, হিয়াৰ ভৰা অভিনন্দন জনাইছোঁ। শ্যামলী খুব ভাল পাইছোঁ। আমাৰ মীৰা দত্ত বাইদেৱে গোটেইখিনি ধুনীয়াকৈ জনাই দিছে। বাইদেউৰ শুনাৰো ভাল পোৱা ছোৱালীজনী বুলি কিতাপখন উন্মোচন কৰিলে। একচুৱেলি 17 চনতে ওলোৱা বুলি কৈছে সেইখন, গতিকে আপোনালোকে চাব, পঢ়িব। আৰু নতুনকৈ উন্মোচন কৰা CD কবিতাৰ CDখনো চাবলৈ নাপাহৰিব। আৰু পঢ়ি চাই ভাল লাগিলে কমেণ্ট কৰিব, মোৰ ইয়াতেই কমেণ্ট কৰি দিব, তেওঁক মই জনাই দিব পাৰিম। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। এখেত হৈছে, আপোনালোকে চিনি পাইছেই চাগে, বিশিষ্ট সংগীতকাৰ ভৱেশ গোস্বামী ছাৰ। তেওঁ ৰেডিঅ' চেণ্টাৰৰ ৰিটায়াৰ্ড পাৰ্চন হয়। তেওঁ শ্যামলী বাইদেউৰ ভৱিষ্যতৰ শুভকামনা কৰি দুআষাৰ কৈছে। শ্যামলী বুঢ়াগোহাঁই মোৰ কলেজীয়া বান্ধৱী। তেওঁক মই তেতিয়াৰ পৰা খুব ভালকৈ জানো। খুব মানে তেতিয়াৰ পৰাই লেখা মেলা আৰম্ভ কৰিছিলে। আৰু তেওঁ সুসাহিত্যিক স্বনামধন্য হেম বুঢ়াগোহাঁই দেৱৰ ছোৱালী। সঁচাকৈয়ে ঘৰখনত এটা খুব ভাল পৰিৱেশত তেওঁলোক ডাঙৰ হোৱা, গতিকে লিখা মেলা কলেজীয়া জীৱনৰ পৰাই আৰম্ভ কৰিছিলে। এতিয়া তেওঁ আমাক 2017 চনতে তেওঁৰ এখন কাব্যগ্ৰন্থ শুনাৰো ভাল পোৱা ছোৱালীজনী, তেওঁ আমাক পাঠক সমাজলৈ উপহাৰ দিছিলে। সঁচাকৈয়ে মোৰ হাততো তুলি দিছিলে। যেতিয়া মই পঢ়ি খুব আপ্লুত হৈছিলোঁ। তেওঁ এখনি কবিতাৰ আবৃত্তি এলবাম তেওঁ আমাক উপহাৰ দিবলৈ সক্ষম হৈছে। আচলতে প্ৰতিভা থাকিলেও প্ৰতিভাটো বিকাশ কৰিবলৈ চবেই সুবিধা বা মন নাথাকে, কিন্তু শ্যামলীৰ সুবিধা বা মনটো লৈ তেওঁ আজি তেওঁৰ প্ৰতিভা বিকাশ কৰিবলৈ যিটো আগ্ৰহ প্ৰকাশ কৰিলে, সঁচাকৈ আমি সুখী হৈছোঁ। তাৰ লগতে শ্যামলীলৈ মোৰ বহুত মৰম অভিনন্দন জনাইছোঁ। তেওঁ ইমান এটা ভাল মনেৰে কবিতাৰ আবৃত্তি কৰিবলৈ ল'লে আমি সুখী হৈছোঁ তেওঁ এই ক্ষেত্ৰত। আৰু তেওঁ যিটো আজি কবিতাৰ এলবাম তেওঁ উন্মোচন কৰিবলৈ আগবাঢ়িছে, কবিতাৰ এলবাম হ'ল আই লৈছোঁ। আজি ইয়াতে উন্মোচন কৰিবলৈ দিনবাৰ ঠিক কৰি শ্যামলীয়ে এয়া মঞ্চত সভা ভৰণি কৰিছে। খুব ভাল লাগিছে। বাইদেউ বুলি মাতোঁ যদিও বাইদেউৰ লগত আমি সমনীয়া নিচিনাকৈয়ে থাকোঁ। বাইদেউৰ বিষয়ে মোক দুআষাৰমান ক'বলৈ ক'লে, সেয়ে দুআষাৰমান ক'লোঁ আৰু অভ্যাসো নাই অৱশ্যে। এখন মোৰ কবিতাপুথি শুনাৰো ভাল পোৱা ছোৱালীজনী আৰু এইখন মানে এতিয়া মই অডিঅ' আৰু ভিডিঅ' উলিয়াইছোঁ
আইলৈচিটি এলবাম। আপোনালোকে চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব।